অসীমত যাৰ হেৰাল সীমা সপ্তম অধ্যায় কৈশোৰ স্মৃতি। চম্পাৰ কাৰণে দুখ লাগে। মাত্ৰ ১.৫ বছৰ বয়সত বাপেক মাক দুয়োকো চম্পাই হেৰুৱায়। দেৱযানী আছিল মাৰ চেনেহৰ সখী, মোৰ মৰমৰ দেৱী মাহী। মৰাৰ আগতে মাৰ হাতত চম্পাক তুলি দি কৈছিল, বাইদেউ চম্পাক তোক দি গ'লোঁ। তাইৰ মা হৈ বাচি থকা মোৰ কপালত নাই যদিও মই জানো তোৰ কোলাত থাকি তাই কোনোদিনেই মাকৰ অভাৱ অনুভৱ নকৰে। সেই কেঁচুৱাৰ পৰাই চম্পা মোৰ লগতে ডাঙৰ দীঘল হৈ উঠিছে। মনত পৰে তাইৰ জন্মৰ কথা। তেতিয়া সময়টো আছিল আবেলিৰ শেষ মুহূৰ্ত। পশ্চিম আকাশৰ অস্তগিৰিৰ টিঙত বিৰাট ডাঙৰ সোণৰ সিংহাসনত চিৰ-উজ্জ্বল অস্তমিত হেঙুলীয়া সুৰুজ ৰাতিৰ দেশলৈ যোৱাৰ আগতে শেষবাৰলৈ চাই লৈছে পৃথিৱীখন। সোণোৱালী বৰণেৰে বুৰাই দিছে আকাশখন, পাহাৰবোৰ, গছবোৰ, কাঞ্চনমতীৰ পানীবোৰ। সেই সোণালী মুহূৰ্তৰ সন্ধিক্ষণত পৃথিৱীলৈ নামি আহে চম্পা। মোৰ তেতিয়া ৫ বছৰ বয়স। মনতেই নাই মই কি কৰি আছিলোঁ। হঠাৎ কোনোবা বান্দী এজনী লৰি আহি মোক ক'লেহি, চন্দনপোনা তোমাৰ যে এজনী ফণিতী হ'ল। আগ্ৰহ উৎসাহত দৌৰি গ'লোঁ চাবলৈ, কিন্তু মোক কোনেও কোঠাৰ ভিতৰলৈ সোমাব নিদিলে। কাবৌ কৰিলোঁ, ইফালে সিফালে লুকাই লুকাই সোমাবৰ চেষ্টা কৰিও নোৱাৰিলোঁ। চাই থাকোঁতে থাকোঁতে বেলি মাৰ গ'ল। পৃথিৱীৰ বুকুৰ সোণোৱালী বোল কোনোবাই মচি দি ডুবাই দিলে আন্ধাৰৰ মাজত। মই তেতিয়াও বাহিৰত। মোক নিবলৈ মা যেতিয়া আহিল তেতিয়া মোৰ দুৰ্ঘোৰ টোপনি। সাৰ পালোঁ একেবাৰে পুৱতি নিশা। চাই দেখোঁ মোৰ ওচৰত মা নাই। ভাবিলোঁ এই সুযোগতে এবাৰ মনে মনে লুকাই ফণিতীক চাই আহিলে মায়ে গমেই নাপাব, বাধাও দিব নোৱাৰিব। নিশব্দে উঠি চোতালৰ শিদাতিয়েই থকা দেৱী মাহীৰ কোঠাৰ ওচৰ পালোঁগৈ। দুৱাৰখন জপোৱা আছিল। লাহেকৈ হেঁচি দিওঁতেই সি মেল খাই গ'ল। কোঠাৰ ভিতৰত একো শব্দ নোহোৱাত চুচুক চামাক কৰি ভয়ে ভয়ে দুখোজমান আগবাঢ়িছোঁ, কিন্তু পাছ মুহূৰ্ততে থৰমৰ খাই ৰৈ পৰিলোঁ। এদাঁতিয়েদি মায়ে কিবা এটা কৰি আছিল। হঠাৎ ঘূৰি মোৰ ফালে চালে। মাৰ ওচৰতে বিচনাত দেৱী মাহী। ইমান পৰ মাৰ ফালেই চাই আছিল। এতিয়া মাৰ লগে লগে মোৰ ফালে ঘূৰি চালে। দুয়োৰে চকুত এনেভাৱে ধৰা পৰি লাজত ভয়ত মৰি গ'লোঁ। নিশব্দে দুয়ো মোৰ ফালে চাই থকাত ভাবিলোঁ নিশ্চয় কিবা এটা ডাঙৰ দুখ কৰিছোঁ, যিটোৰ কাৰণে হয়তো মোক এতিয়া শাস্তি দিব। অথচ যাক চাবলৈ এনে এটা কাম কৰিলোঁ সেই ফণিতীক দেখাৰ আশা শেষ হৈ যায় বুলি মাহঁতে মুখেৰে মতাৰ আগতেই সকলো শক্তি গোটাই লৈ ভয়ে ভয়ে ক'লোঁ, আৰু এনেকৈ লুকাই নাহোঁ মা, এবাৰ চায়ে যামগৈ। মোৰ এই অসহায় অৱস্থা হয়তো দুয়ো খুব উপভোগ কৰিছে। মায়ে সুধিলে, মুঠেই এবাৰ চাবি। কি চাবি? কঁপি কঁপি ক'লোঁ, ভণ্টিক। মোক উচপ খুৱাই দুয়ো একেলগেই এনেভাৱে হাঁহি উঠিল যে মই কি কৰিবলৈ আহিছিলোঁ তাকো পাহৰি গ'লোঁ। লাজতে মৃতপ্ৰায় হৈ ভাবিলোঁ এবাৰ কান্দি দিওঁ, নাইবা কোঠাৰ পৰা দৌৰি পলাওঁ। কিন্তু তাকে কৰাৰ আগতে দেখিলোঁ দেৱী মাহীয়ে বিচনাত উঠি বহি হাত মেলি মোক মাতিছে। প্ৰায় চকু মুদিয়েই দৌৰি পৰিলোঁগৈ দেৱী মাহীৰ বুকুৰ ওপৰত। সকলো লাজৰ পৰা মুখখন লুকুৱাবলৈ ঠাই এডোখৰ পাই বাচি গ'লোঁ। ভণ্টিক চোৱাৰ আগ্ৰহ তেতিয়া মোৰ শেষ হৈ গৈছে। আগলৈ